আৰু আজি মানে আমাৰ লগৰকেইটা মিলি এটা পিকনিক আছে পিকনিক মানে আৰু সৰু খানা এটা লখিমপুৰ পুখুৰীৰ পৰা তো আজি আপোনালোকক মই আমাৰ মানে সৰুৰে একেলগে পঢ়া লগকেইটাৰ লগত আজি পিকনিক খাম তো আপোনালোকক মই গোটেই এটা লং ভিডিঅ' আজি আনি আছোঁ তো আপোনালোকে সকলোৱে লং ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ লেটছ बहुत जबरदस्त मौत का खेल होने वाला है मैं अभी करके दिखाऊंगा ना सोचा नहीं होगा वैसे मैं बहुत थक गया हूँ मैं अब सोना चाहता हूँ পিকনিক খাব আহিবি আৰু অৱস্থা গাইজ আৰু দুটামান আছে এইকেইটা আছে চেলিব্ৰিটি কেইটা আগতে আগতে আহি ৰখি আছে পাৰ্টি খ্ৰীষ্টমাছ লখিমপুৰ পুখুৰী এইকেইটা আহি আছে আৰু দুটামান আগৰ কাৰণে গৈছে এইফালে দিলেও পুৰা গাড়ী চলাই আছে আৰু এইফালে মই পুৰা আৰু এইটো গাইজ বক্স মেইন দেই বক্স মেইন বা ইমান হৰ্ণ দিছে এইকেইটাই হেলমেট ক'ত হেলমেট এটা ফাইন কাটিব লগা হৈছে গাইজ 500 দেখাইছোঁ তোৰ একোৱে বেয়া অৱস্থা হোৱা নাই তোৰ ভালে অৱস্থা হৈছে দাদা গাইজ একদম খানা পিনা বনাই যায় লগ পাইছে দেই এইকেইটা বোলা ৰাজা হাৱাৰ কণী গাইজ এক খৰি বহুত 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 বস্তু পাইছে গাইজ যদি কোনোবা আহিব বিচাৰে আহিব অ' গাইজ একদম কেনাই কৰে গাইজ এইকেইটাই আৰু আপাকেইটা মুতবা গৈছে সিহঁতৰ আকৌ আহিকে মোটা লাগে সিহঁতৰ মোটা আগা মেইন সিহঁতৰ আমাৰ আকৌ খাৱাহে মেইন জাগা ইয়েহে লখিমপুৰ পুখুৰী পাৰ ইমান বহুত ধুনীয়া প্লেচ আৰু আপোনালোকে মই গাছ চিনাকি কৰি দিছোঁ দেই গাইজ সেইডাল বগৰী গাছ এইফালে খৰি চৰি পানী চানী এইফালে কাউৰী বাঁহ জুই লাগি আছে ইমান আটা পাৰি গাইজ গোটেই ৰাস্তাটো এটা আটা পাৰি পাৰি আহি আছে ভাই আৰু এইফালে পুৰা মেকআপ চেকআপ এই নিহাৰৰ কণী সিজি আছে নিহাৰক বহুত দিন লগা সেইটো তাৰপিছত কণী এতিয়া তই কবি হেৰি বুলি মই বনাইছো বুলি এই গাইজ চৌৰ আলু কাটি আছে মেইন বস্তু বনাত ব্যস্ত আমি দুটা ৰান্ধনি আজি মাষ্টাৰ চেফ কৰি লৈছে আমাক আজি মাষ্টাৰ চেফ আৰু এইকেইটা পুৰা কাম কৰি আছে এইটো চিন্ময়ী দেই গাইছ একদম মোৰ সৰুৰ পৰাই লগ দেই গাইছ একদম সৰুৰ পৰাই মই ভাত চাত বনাই খুৱাইছোঁ গাইছ ব্ৰেকফাষ্ট চলি আছে এইফালে নিহাৰ আছে আৰু নিহাৰ কিবা কবি চব এটা ব্ৰেকফাষ্ট খাই আছে কি আছে কৈ দি কণী নে আন্দা বুলি কয় এইকেইটা ডিমা কণী আন্দা গাইছ আৰু আজি মই কেইটামান মানুহ চিনাকি কৰি দিম দেই এই যে একদম মুখত চোকা লুনা আৰু এটা আছে এইটো এইটো বগা পিন্ধাটো একদম মুখত চোকা এইকেইটা এইটো কমাই নালাগে এইকেইটা কমাই এতিয়া আমি সকলোৰে পৰা ব্ৰেকফাষ্ট খোৱা লাগি গ'লোঁ গাইছ চবে একদম ব্ৰেকফাষ্ট কণী আন্দা একদম ডিমা চিমা ব্ৰেড চেড লৈ পুৰা জেলি তেলি লৈ চবে এতিয়া খাই আছে পুৰা খাৱাত ব্যস্ত মই অলপ খাই দিলোঁ কণী একদম মজা লাগছে গাইছ গলতে সপা লাগি ধৰিছিল দেই গাইছে একদম অৱস্থা বেয়া হৈ গৈছে তাৰপিছত আৰু ইহঁতে চবে এনেকৈ আছে আৰু পৰা আমি লখিমপুৰ পুখুৰীৰ মাজত চবে বহুত দিনৰ লগকেইটা লগ পাইছোঁ চবে এনেকৈ পুৰা এনজয় কৰি আছোঁ আৰু গাইছ দালি ৰেডি হৈ আছে কি মছলা দিবি কৈ থাক মাষ্টাৰ চিফ আৰু এইফালে পুৰা আলু চব্জি কাটি আছে লুনাই লেকচাৰ মাৰি আছে অলপমান জানো তই আলু কাটি আছে লেকচাৰ মাৰি আছে লুনাই দিহা দি আছে
ক'ত দীপই মোক ভিডিঅ' কৰি আছে বুঢ়ী গাইছ এইটো বুঢ়া নিমখ দিয়া না গুৰুত্ব দিয়া বুঢ়ী গাইছ নহয় গাইছ মোক খাব নেদে হেতে কোৱা মোক নহয় গীতা ৱাৰেছ নখলৈ যাবি গাইছ বহুত টেষ্ট লাগছে হা মোৰ বেহা দি অলপমান পিকনিক মানে গাইছ কমলা টেঙা একদম মেইন এইফালে আমাৰ মংগলদৈ মানুহ আহি বেছি আৰু এইফালে মানুহবিলাক আহি বেছি পুৰা চেলিব্ৰিটিবিলাক আহিছে আমাৰ চেলিব্ৰিটিবিলাক হাঁহৰ মেইন লগৰী ইটো নহ'লে মানে হাঁহ নচলে আৰু এইফালে হাঁহৰ মাংস ৰেডি ইফালে আৰু চাটনি টাটনি চাটনি নকয় সেইটো সৰু গুটি আলু গুটি আলু গাইছ সেইটো বোলে গুটি আলু তাৰপিছত এতিয়া কোমোৰা এইফালে হাঁহ এইফালে চাটনি আৰু এইফালে বনি আছে আমাৰ নিহাৰে বনাই আছে দালি কিন্তু কালাৰ চাচোন গাইছ দালি কালাৰ বহুত ধুনীয়া হৈছে একদম ধুনীয়া হৈছে পুৰা লখিমপুৰ পুখুৰীৰ পাৰত আজি পুৰা মানুহে চব পিকনিক হৈ গৈছে আজি গুটি আলু ভাজি আছে গুটি আলু ৰান্ধনি পুৰা ফালি দিছে গাইছ গুটি আলু ভাজি আছে এতিয়া আমাৰ চিন্ময়ী লুনা কোনেও বিয়া নকৰে চাচোন গাইছ এনেকে আধা চলালে তাক কোনোবাই বিয়া কৰাব নাই বাৰু ঘৰবে মই আনা ঘৰবে যে মই যে কৈ আছিলো আনিব লাগে কিবা কিবি বস্তু মানে নহয় এতিয়া মছলা পাইছি য'ত গেলো মানে কাজিয়া লখিমপুৰ পুখুৰীত আহিছোঁ গাইছ ভোজ খাবহে আহিছোঁ তথাপিও মানে কাজিয়া লিখিয়ে চাব হয় কাজিয়া মই বোলে চিয়া চাব হয় কাজিয়া আৰু और अभी तो रुको क्लाइमैक्स अभी बाकी है নাৱত আমি পুৰা বটিং কৰি আছো এতিয়া আৰু এইবিলাক আছে ছোৱালী কেইটা মানে আছে মানে সিহঁতে মাজতো গৈছি যদি এফান কি কৰিবি গাইছ মানে এতিয়া আমি আহিলোঁ লখিমপুৰ পুখুৰী মানে বটিং কৰি আছোঁ তাৰপিছত ভালে লাগছে বাৰু বটিং কৰি ইয়াতে মানে বটিঙৰ ফিজ মাত্ৰ 25 টকা আমি এইবিলাক পুৰা বটিং কৰি আছোঁ আৰু আনলিমিটেড আৰু ইহঁতেও আছে বাৰু ইহঁতে একদম মোৰ স্কুল ফ্ৰেণ্ড গাইজ একদম ক্ল'জ আৰু ইও আছে আৰু গাইজ একদম ক্ল'জ ইহঁতে মানে একদম আমি জন্মৰ পৰা লগ পাব বুলি ভুল নহয় না আৰু যে গাইজ কিমান কাজিয়া লাগছে সিহঁতৰ লগত নাজানো কিমান বাৰ কি হৈছে সিহঁতৰ লগত কাজিয়া লাগে গাইজ অলপ অকল লুনে কাঞ্চি গাইজ কাজিয়া লাগে এনেকুৱা কাজিয়া আমাৰ তথাপিও আমি বন্ধুত্ব নেৰো না নেৰো গাইজ সিহঁতক মানে লৰাই বোলে চাইছিল লৰাৰ কাৰণে কাজিয়া লাগছে গাইজ অলপ অকল ইহঁতে একদম মই আচল ল'ৰা হিচাপে ফাদিল কৰি দিলোঁ Your top songs of 2020 just dropped from Spotify. And Visa is here to help you relive your most iconic moments from the year that was. Click or tap the banner to listen now. Second party. Guys. Second party guys. মাংস কি যাই আছে লাই শাকৰ লগত নেকি লাই শাকৰ লগত কি ব্ৰইলাৰ মাংস ব্ৰইলাৰ মাংস লৈছে গাইছ গাইস কোনটো দিনা বইলাৰৰ লগত আমি লাইপাত খাই পোৱা নাই আমি গাহৰিৰ লগত খাম এয়া গাহৰি এয়া গাহৰি কি যায় নাই গাহৰি তই বনাব জানা গাহৰি মই কেনে মই হাঁহ বনাই থৈছোঁ ৰ'বা গম পাইছা নাই হাঁহ বনাইছা সিজিছি নে নাই কেনে সিজিব কোমোৰা হাঁহ মজাকৈ বনাইছে পিছে হাঁহৰ কেইডাল হাত দি থাকে কৈছো যদি বনাব জানে সেইটো কো হাঁহৰ কেইডাল হাত দি থাকে ছোৱালীবিলাকৰ পৰা চেলকি আঙুলি চেলকি খাই আছে এতিয়াও এই আঙুলি ৰং লাগি আছে এতিয়াও
হাঁহৰ কালাৰ হাঁহৰ কালাৰ ৰং লাগি আছে ডাঙৰীয়া এই জুই নালাগে ভালকে মাথা গৰম হয় এই জুই জ্বলি আছে এয়া অলপ বনাই দিছো মাৰবা নালগে আৰু এইফালে চাওঁ একদম আমাৰ হাঁহৰ মাংসৰ কালাৰ কি টেষ্টি গাছ ভাতখিনি অলপ বাৰু মেকা হৈছে বাকী ইগন'ৰ কৰক ভাতখিনি বাকী মাংস বহুত টেষ্টি হৈছিলে কিন্তু কালি বাকী ভাতখিনি গাইজ যি হৈছে আৰু উপায় নাই ভাতখিনি আৰু আমি ঠিক কৰিব নল্লো আৰু গাইজ তাৰপিছত এইফালে পৰা মাংস পৰি গৈছে কাঁহীত একদম হাঁহৰ মাংস কেনেকুৱা এটা টেষ্টি গাইজ হাঁহৰ মাংস আছিল তাৰপিছত পাপৰ চালাড তাৰপিছত এখন মিক্স ভাজি আছিল তাৰপিছত আৰু গাইজ এনেকুৱা চবে একদম পুৰা টেষ্টিকৈ খাইছে আৰু ময়ো এক পিচ টেষ্ট কৰি চালোঁ একদম মজা হৈছে কালি গাইজ খানা গাইজ খানা নিহাৰ মাংস পকাই আছে নেকি এইফালে পৰা আমি ভাত পানী খাই ৰেডি হৈ লৈছোঁ এইফালে চবে ভাত পানী খাই আৰু পৰা ইহঁতে কিবা কিবি কৈ আছিল গাইজ মানে গাইজ পুৰা বক্স বাজিছিল সেইকাৰণে মই মানে ইয়াৰ মেইন ভিডিঅ'টো দিব নোৱাৰিলোঁ গাইজ সেইকাৰণে ভইচ মেছেজ দি আছোঁ এতিয়া তো ইহঁতে মানে একদম মোৰ লগত ক্ল'জ ফ্ৰেণ্ড বুলি ইহঁতে মানে বুজাই আছিল আৰু গাইজ আপোনালোকক কিন্তু দুৰ্ভাগ্যবশতঃ মই মানে মেইন চাউণ্ডটো দিব নোৱাৰিলোঁ তো আজি লখিমপুৰ পুখুৰীৰ পাৰ পিকনিকটো খাই বহুত ভাল লাগিল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই